Hello everyone, welcome to my another mini vlog. মই আজি মাছৰ চব্জিখন কেনেদৰে বনালো চাওঁ আহকচোন। প্ৰথমে মই বগা সৰিয়হৰ লগত আদা, নহৰু, শুকান জলকীয়া আৰু কেইটামান জিৰা গুটি দি এটা পেষ্ট বনাই ললো। কেৰাহীত সামান্য পৰিমাণে তেল দি পিঁয়াজখিনি ৰঙচুৱা হোৱাকৈ ভাজি লৈ তাতে বিলাহী এড কৰিছোঁ। নিমখ, হালধি আৰু সজিনাৰ ঠাৰিখিনি এড কৰি অলপ ভাজি ললোঁ। সজিনাৰ ঠাৰিখিনিৰ সামান্য ৰং সলনি হওঁতে ইয়াত সৰিয়হৰ পেষ্টটো দি অকণমান সময় ভাজি লৈছোঁ। প্ৰথমে চব্জিখিনি সিজিবলৈ অলপ পানী দি প্ৰায় 10 মিনিটমান সিজাই পুনৰ পানী দি ভালকৈ উতল আহিলত মই ভাজি ৰখা মাছগুটি এড কৰি পুনৰ 6-7 মিনিট ঢাকি ৰাখি সিজিবলৈ দিলোঁ। আৰু সজিনাৰ ঠাৰিখিনি যেতিয়া সম্পূৰ্ণ ৰংটো সলনি হ'লেই জানিব আৰু আমাৰ চব্জি ৰেডি হৈ গৈছে। শেষত মই মিহিকৈ কাটি ৰখা মান ধনিয়াৰ পাত এড কৰি অকণমান সময় উতলাই ফ্লেমটো অফ কৰি দিলোঁ। And finally, our special fish curry is ready. Thank you for watching.